আচ্ছা, আজিৰ দিনত আমি চিৰাং জিলা যে ডেপুটি কমিশনাৰ মহোদয় এখেতৰ অফিচৰ সন্মুখত আমি এটা ধৰ্ণা কাৰ্যসূচী লৈছোঁ। যি ধৰ্ণাৰ কাৰ্যসূচী দি আমি এটা ডেপুটি কমিশনাৰ ছাৰৰ দ্বাৰা প্ৰেছিডেণ্ট অফ ইণ্ডিয়া, প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া আৰু হোম মিনিষ্ট্ৰীক এটা মেমৰেণ্ডাম ছাবমিশ্যন কৰিম। যি মেমৰেণ্ডামটো আমাৰ ছেপাৰেট ষ্টেট বড়োলেণ্ড ক্ৰিয়েট কৰাৰ কাৰণে আমি লিখিছোঁ। তাৰ লগত আমি ডিমাণ্ড কৰিছোঁ চৰকাৰক যে আমাৰ যে ছেপাৰেট ষ্টেট বড়োলেণ্ডৰ ডিমাণ্ড, এই বড়োলেণ্ডটো সোনকালে অতি শীঘ্ৰে আমাক দিব লাগে বা ছেপাৰেট ষ্টেটটো ক্ৰিয়েট কৰাব লাগে। আৰু ইয়াৰ লগতে আমি খুজিছোঁ বা দাবী দিছোঁ যে কাৰ্বি আংলং, ডিমা হাছাওত যে ট্ৰাইবেলসকল আছে বা বড়োসকল আছে, এখেতসকলক ST হিলছৰ ষ্টেটাছটো দিব লাগে বা প্ৰদান কৰিব লাগে। আৰু লগতে আমাৰ বড়ো ৰেজিমেণ্ট এটা ইণ্ডিয়ান আৰ্মিত ইনক্লুড কৰিব লাগে বা ক্ৰিয়েট কৰিব লাগে। আৰু আমাক যে আমি এই অঞ্চলৰ যে ইণ্ডিজিনিয়াছ বা আমি খিলঞ্জীয়া, এই খিলঞ্জীয়াসকলে যে নিজৰ মাটি ভিটি বা নিজৰ কালচাৰ ট্ৰেডিশ্যন কলা সংস্কৃতিটো ছেফগাৰ্ড কৰা বা ৰক্ষণাবেক্ষণ কৰা, এই ৰাইটছটো আমাক যাতে ভাৰত চৰকাৰে অতি শীঘ্ৰে প্ৰদান কৰে। এইটোৰ কাৰণে আমি আজি উপায়ুক্ত মহোদয়ৰ দ্বাৰা আমি মেমৰেণ্ডাম ছাবমিশ্যন কৰিছোঁ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া, প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া আৰু হোম মিনিষ্টাৰ অফ ইণ্ডিয়াক। আৰু আজি আমি এইটোৱে ক'ব বিচাৰিছোঁ যে আগন্তুক দিনবোৰত অতি শীঘ্ৰে যদি আমাৰ ডিমাণ্ডবোৰ বা আমাৰ ছেপাৰেট ষ্টেট বড়োলেণ্ডটো যদি চৰকাৰে আমাক নিদিয়ে, তেনেহ'লে আমি গণতান্ত্ৰিক তীব্ৰ আন্দোলন কৰিবলৈ এটা সিদ্ধান্তটো গ্ৰহণ কৰিছোঁ আৰু প্লেন পলিচিটো লৈছোঁ। চাওক, আমাৰ যিমানখিনি বড়ো ৰাইজসকল আছে বা এই অঞ্চলৰ ইণ্ডিজিনিয়াছ পিপুল আছে, এখেতসকলে বিচাৰিছে যে নিজৰ ৰাইটছটো আমাক প্ৰদান হওক বা চৰকাৰে আমাৰ ৰাইটছটো দিয়ক। এইটোৰ কাৰণে আমি আকৌ এবাৰ যে আমাৰ যে ছ'চিঅ' ইকনমিক ৰাইট, পলিটিকেল ৰাইট, যি ৰাইটছসকল আমাৰ ছেপাৰেট ষ্টেট নহ'লে আমি ফুলফিল নহ'ম,